নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ আছামিজ গ্ল'বেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি লৈ আহিছোঁ যে লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পষ্টটো যে কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াৰ সম্পূৰ্ণ সবিশেষ। আৰু ইয়াৰ সম্পূৰ্ণ সবিশেষ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তেন্তে বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে গুগল বা ক্ৰম ব্ৰাউজাৰত যাব, তাত লিখিব লখিমপুৰ মেডিকেল কলেজ অফিচিয়েল ৱেবছাইট। হয়তো লিখাই আছে বাৰু। তলত স্ক্ৰল ডাউন কৰি আহি থাকিব। তাৰপিছত নেক্সট দেখাব লখিমপুৰ মেডিকেল কলেজ ৰিক্ৰুইটমেণ্ট 2020 এপ্লাই অনলাইন এপ্লাই ফৰ 480। এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰি আহি থাকিব। স্ক্ৰল ডাউন কৰাৰ পিছত অনলাইন এপ্লিকেশ্যন লিংক, আপুনি অনলাইন এপ্লিকেশ্যন লিংকত যে ক্লিক হেয়াৰত টিপি দিব। টিপাৰ পিছত এপ্লিকেশ্যন ফৰ্মত টিপি দিব। ক্লিক কৰাৰ পিছত তলত নেক্সট ক্লিক কৰি দিব। আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত টিপি দিব। ওপৰত আছে আপোনাৰ হোম এপ্লিকেশ্যন ফৰ্ম লগইন। আপুনি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত নেক্সটটো ক্লিক কৰি দিব। নেক্সট ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ওপৰত আছে লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল নৰ্থ লখিমপুৰ। তলত আছে পষ্ট টাইপ, কি পষ্টৰ কাৰণে এপ্লাই কৰিব। ইয়াত ওপৰত আছে আপোনাৰ টেকনিকেল গ্ৰেড 3 টেকনিকেল আৰু গ্ৰেড 4। যিহেতু এইটো পষ্টটো গ্ৰেড 4ৰ কাৰণে বনোৱা হৈছে ভিডিঅ'টো, গতিকে গ্ৰেড 4। আৰু যদি গ্ৰেড 3টো চোৱা নাই তেন্তে আগৰ ভিডিঅ'ত দিয়া আছে, চাই ল'ব পাৰে। গ্ৰেড 4টো ক্লিক কৰি দিলে। ক্লিক কৰাৰ পিছত আপুনি কি পষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰে, যে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, গ্ৰেড 4 এটেণ্ডেণ্ট, লেবৰেটৰী এটেণ্ডেণ্ট, পিয়ন, ড্ৰাফটাৰী, বেৰিয়াৰ, চুইপাৰ, যি এপ্লাই কৰিব বিচাৰিছে গোটেইখিনিতে আপুনি ক্লিক কৰি দিব। যেনে মই এপ্লাই কৰিলোঁ ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, গ্ৰেড 4 এটেণ্ডেণ্ট, লেবৰেটৰী এটেণ্ডেণ্ট, যি পষ্টত আপুনি এপ্লাই কৰিব বিচাৰিছে গোটেইখিনি আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ছাবমিটত টিপি দিব। ছাবমিটত টিপি দিয়াৰ পিছত আপুনি কি পষ্ট এপ্লাই, আপুনি কি পষ্টৰ কাৰণে এপ্লাই কৰিছে ইয়াত গোটেইখিনি আপোনাৰ দিয়া আছে। ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, গ্ৰেড 4 এটেণ্ডেণ্ট, লেবৰেটৰী এটেণ্ডেণ্ট, এইবিলাক। তাৰ নেক্সটটো আহিছে কেণ্ডিডেট নেম অফ কেণ্ডিডেটৰ নাম লিখিব লাগিব ইন কেপিটেল লেটাৰত নামটো লিখিব লাগিব। নেক্সট ফাদাৰ নেম লিখিব। তো মাদাৰ নেম লিখিব। যে ফাদাৰ এণ্ড মাদাৰ এড্ৰেছ, যে মা বা দেউতাৰ যিকোনো এড্ৰেছ এটা ইয়াত দি দিব। তাত আপোনাৰ জেণ্ডাৰ কি হয়, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, ট্ৰেন্সজেণ্ডাৰ হ'লে ট্ৰেন্সজেণ্ডাৰ, যিকোনো এটা ক্লিক কৰি দিব। যদি মেল হয় মেলত, যদি ফিমেল হয় ফিমেলত। ঠিক আছে। নেক্সট আহিছে ডেট অফ বাৰ্থ, আপোনাৰ জন্মৰ তাৰিখটো ইয়াত বহাব লাগিব। তাৰপিছত প্লেচ অফ বাৰ্থ, আপুনি ক'ত জন্ম হৈছে এইটো দিব লাগিব। পুলিচ ষ্টেচন, আপোনাৰ পুলিচ থানা ক'ত হয়। ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্ট কি, কোন ডিষ্ট্ৰিক্টৰ হয় এইটো ক্লিক হেৰি কৰি দিব, চিলেক্ট কৰিব। বঙাইগাঁও হ'লে বঙাইগাঁও, নগাঁও হ'লে নগাঁও। প্ৰেজেণ্ট এড্ৰেছ, আপোনাৰ বৰ্তমান এড্ৰেছ ক'ত আছে, আপোনাৰ প্ৰেজেণ্ট এড্ৰেছটো ইয়াত ভৰাব লাগিব। আৰু এটা কথা যে প্ৰেজেণ্ট এড্ৰেছ আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ যদি একে হয় তেন্তে ছেম এজ প্ৰেজেণ্ট এড্ৰেছত টিপি দিব। যে প্ৰেজেণ্ট এড্ৰেছত আপোনাৰ যিটো এড্ৰেছটো টাইপ কৰা হৈছে গোটেইটো আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছত আহি যাব। এতিয়া মোবাইল নাম্বাৰ লাগিব, যদি আপোনাৰ ইমেইল আই ডি আছে ইমেইল আই ডি দি দিব। ইয়াত নেক্সট দিয়া আছে যে আৰ ইউ চিটিজেন অফ ইণ্ডিয়া, আপুনি ইণ্ডিয়াৰ হয় নেকি। তো য়েছটো টিপি দিব, যিহেতু ইণ্ডিয়াৰ কাৰণে হেৰি হৈছে এইটো। তো ইফ হাও, যে কিহৰ দ্বাৰা, বাই বাৰ্থ বুলি দি দিব। তাৰ ৰিলিজন, আপোনাৰ ৰিলিজন কি হয়, হিন্দু, মুছলিম, শিখ, যি ৰিলিজনে নহওক কিয় আপোনাৰ ৰিলিজনটো বহাই দিব। তাৰপিছত আপোনাৰ যে PWD, আপুনি PWD কিবা হেৰি হয় নেকি, কৰে নেকি, যদি কৰে য়েছ দিব, যদি নকৰে ন' দি দিব। আপোনাৰ কেটেগৰী কি হয়, জেনেৰেল, OBC, MOBC, SC, ST প্লেন বা ST হিলছ।
আপোনাৰ কেটেগৰী যিটো হয় সেইটো আপুনি ক্লিক কৰি দিব। তাৰ নেক্সট আহিছে লাষ্ট এক্সামিনেশ্যন পাছ, নেম এণ্ড এড্ৰেছ অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, ইয়াৰ অফ পাছিং, ইয়াৰ আপোনাৰ ডিগ্ৰী বা ডিপ্ল'মা বা চাৰ্টিফিকেট লাইচেঞ্চ, আপোনাৰ কোনখন স্কুলৰ পৰা আপুনি পাছ কৰিছে সেই স্কুলখনৰ নাম, ইনষ্টিটিউটৰ নাম লিখিব লাগিব, আৰু কোনটো বৰ্ষত আপুনি পাছ কৰিছে সেইটো লিখি দিব লাগিব, কোনটো ইয়াৰত পাছ কৰিছে। তাৰে ডিগ্ৰী বা ডিপ্ল'মা বা চাৰ্টিফিকেট বা লাইচেঞ্চৰ কিবা ফটো এখন ইয়াত আপলোড কৰি দিব। নেক্সট আহিছে ক্লাছ 8 পাছ, ক্লাছ 8 পাছ আপুনি কোনখন স্কুলৰ পৰা কৰিছে সেইটো ভৰাব লাগিব, নেম এণ্ড এড্ৰেছ এণ্ড এডুকেশ্যন ইনষ্টিটিউশ্যনৰ ঠাইত, আৰু কোনটো বৰ্ষত আপুনি পাছ কৰিছে সেই বৰ্ষটো দিব লাগিব, আৰু তাৰ এখন ফটো দিব লাগিব। আৰু যদি মেট্ৰিক হয় যে কোনখন স্কুলত আপুনি মেট্ৰিক পাছ কৰিছে সেই স্কুলখনৰ নাম আৰু কোনটো বৰ্ষত পাছ কৰিছে। ভিডিঅ'টো চাই কেনে পালে শেষত কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেল নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব, আৰু আহি থকা যিকোনো ন'টিফিকেশ্যন পোনপ্ৰথমে পাবলৈ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আপুনি বৰ্তমান কিবা কৰে নেকি, প্ৰেজেণ্ট অকুপেশ্যনৰ আপুনি ভৰাই দিব। নেক্সট হৈছে প্ৰিভিয়াছ এপইণ্টমেণ্ট ইফ এনি, আপুনি আগত কিবা কৰিছিলে নেকি। নেক্সট হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনাৰ এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভৰাব লাগিব। নেক্সট হৈছে ফেমিলি এনুৱেল ইনকাম, আপোনাৰ ফেমিলিৰ এনুৱেল ইনকাম কিমান, বছৰি ইনকাম কিমান সেইটো আপুনি ভৰাব লাগিব। আৰু এই চাৰ্টিফিকেটখন গাঁও পঞ্চায়ত, DC, SDO, চাৰ্কল অফিচাৰে দিয়ে। এই চাৰ্টিফিকেটখন পিছত প্ৰয়োজন হ'ব। নেক্সট হৈছে আৰ ইউ BPL কাৰ্ড হোল্ডাৰ, আপুনি BPL হোল্ডাৰ হয় নেকি, আপোনাৰ BPL কাৰ্ড আছে নেকি, যদি আছে য়েছ, যদি নাই ন' দি দিব। নেক্সট হৈছে আপুনি আসাম গভৰ্ণমেণ্টৰ কিবা টেম্পৰাৰী কিবা কৰি আছে নেকি, যদি কৰিছে য়েছ, যদি নাই ন' দি দিব। নেক্সট হৈছে আৰ ইউ ট্ৰেইন ইন, হৈছে আপুনি কিবা শিকায় নেকি, যদি শিকায় তেনে য়েছ, যদি নাই ন'। নেক্সট হৈছে যে আপোনাৰ ফেমিলিৰ কোনোবা গভৰ্ণমেণ্ট বা ছেমি গভৰ্ণমেণ্টৰ এমপ্লয়ী হয় নেকি, যদি কৰে তে য়েছ, যদি নকৰে ন' দি দিব। আৰু যদি কৰে, যদি য়েছ দিয়ে তেন্তে ৰিলেশ্যনটো কি হয়, আপোনাৰ ৰিলেশ্যন কি হয়, আৰু কি জব কৰে, জবটোৰ নাম লাগিব, আৰু ক'ত পষ্টিং কৰিছে এইটো দিব লাগিব, পাৰ্মানেণ্ট নে টেম্পৰাৰী এইটো দিব লাগিব। নেক্সট আহিছে ইনষ্ট্ৰাকশ্যন ফৰ ফটোগ্ৰাফ, যে যিকোনো ফটো আপলোড দিলেই নহ'ব, 35 KBতকৈ কম হ'ব লাগিব, আৰু ইয়াৰ হাইট হ'ব লাগিব, ফটোখনৰ হাইট হ'ব লাগিব 250 পিক্সেলৰ পৰা 320 পিক্সেল, আৰু ৱেইট হ'ব লাগিব যে 150 পিক্সেলৰ পৰা 220 পিক্সেল। ঠিক আছে। নেক্সট আহিছে ইনষ্ট্ৰাকশ্যন ফৰ ছিগনেচাৰ, আৰু ছিগনেচাৰটো আপলোড দিলেই নহ'ব, ছিগনেচাৰটো যে 30 KB তলত হ'ব লাগিব, আৰু ইয়াৰ হাইট হ'ব লাগিব 100 পিক্সেলৰ পৰা 180 পিক্সেল, আৰু ৱেইট হ'ব লাগিব 150 পিক্সেলৰ পৰা 220 পিক্সেল। ঠিক আছে। নেক্সট আহিছে পাছৱৰ্ড, ইয়াত লিখাই আছে মিনিমাম 8 কেৰেক্টাৰ, মেক্সিমাম 12 কেৰেক্টাৰ, 8ৰ পৰা 12টা কেৰেক্টাৰ ভিতৰত পাছৱৰ্ডটো হ'ব লাগিব, আৰু ওপৰত যিটো পাছৱৰ্ড দিছে তলত যিটো লিখা আছে ৰি-এণ্টাৰ পাছৱৰ্ড, তাত ছেম পাছৱৰ্ডে ভৰাব লাগিব। ঠিক আছে। নেক্সট ছাবমিট কৰি দিব, ছাবমিট কৰি দিলে এইটো পষ্টৰ কাৰণে এপ্লাই কৰা হৈ যাব।